ৰে এইটো হাই কৈ দিয়া হাই এটো আমাৰ সঞ্জীৱৰ স্কুল ফ্ৰেন্ড মোকে ঘুৰাই দেখাবি আমাক সবকে আপুতা জ্যোতিষমান দে দেখা হেল্ল এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল আজি বহু দিনৰ মূৰত এটা ব্লগ দিম বুলি ভাবিছো তেনেকুৱা মানে অকমান আজি এটা বিশেষ দিন মোৰ আজি জন্মদিন ইমানো বিশেষ নহয় জ্যোতিষ মানে চাব আহিছে বহুত দিন দেখা নাই যে তো চাই থাকক গোটেই দিনটো আজি আমি কেনেকৈ সেলিব্ৰেট কৰো আমাৰ জ্যোতিষ মানে মাৰ বাৰ্থডে কেনেকৈ সেলিব্ৰেট কৰিব কৈ দিয়াচোন হালিকে হেপি বাৰ্থডে কৈছা হেপি বাৰ্থডে কৈ দিয়া একবাৰ হেপি বাৰ্থডে ও তেনেহলে আপোনালোকে একেবাৰে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাই থাকিব আৰু যিসকল নতুন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব শেয়াৰ কৰি দিব আৰু লাইক এটা কৰি দিব কিবা কবা কিবা কৈ দিয়া হেল্ল গাইস কৈ দিয়াচোন একবাৰ হেল্ল গাইস কি খবৰ আপোনালোকৰ কি খবৰ আমি বহুত দিন ব্লগ দিয়াই নাই মোৰ খেলা বস্তুহে দেখাব লাগে ও তোমাৰ খেলা বস্তু সৰু ছোৱালীবিলাকৰ এনেকৈ মানে কিবা এটা যদি বস্তু আনে খালি দেখাই যায় যোনে আহক ঘৰত দেখাই দিয়া এতিয়া ভিডিঅ' কৰিছোঁ ভিডিঅ'টো দেখাই দিয়া পপে এইটো দেখাব লাগে বস্তু নেকি আমাৰ ভিডিঅ'টো চাই থাকক আজি কি আছে কাৰ বাৰ্থডে মাৰ বাৰ্থডে কেক কাটিবা কোনে কাটিব তুমি চাই থাকক আপোনালোকে ভিডিঅ'টো আমি কি কৰোঁ এতিয়া আমাৰ সঞ্জীৱ আহি গ'ল কিবা কবি এয়া লাজ কৰি আছে সঞ্জীৱ দিনটো কাম চাম কৰি এতিয়া আজৰি এতিয়া সন্ধিয়া 4:30 বাজিল আৰু মানুহ আহিব মানুহ মানে তেনেকুৱা মাতা নাই সৰু সৰু ল'ৰা ছোৱালী কেইটামানক মাতিছোঁ আৰু মানে আজি মাহঁতৰ ঘৰত কৰা হ'বতো মাহঁতৰ ঘৰটো মানে অকণমান বনাইছে তো ঘৰটোতো আজি মাহঁতে সোমাব আৰু মোৰ জন্মদিন বুলিও মানে মানা হ'ব সন্ধিয়া পুথি পঢ়িব এতিয়া এনেই মোৰ ভাইটিৰ সঞ্জীৱৰ লগৰ কেইটামান মাতিছোঁ এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া মানে মাহঁতৰ ঘৰটো একেবাৰে খেলি মেলি হৈ আছে সেইটো বাবে মানে মই ইমান দেখুওৱা নাই তো এতিয়া দেখাম বাৰু একেবাৰে খেলি মেলি হৈ আছে ভাঙিছে ঘৰবিলাক বস্তুবিলাক চিডি লগা নাই সেইটো কাৰণে তো আপোনালোকে নাহাঁহিব ইমান মানে অৱস্থা ভাল নহয় মাহঁতৰো দুখীয়া মানুহে হয় ছায়া আহিলে বহুত ভাল লাগিলে হয় ছায়া আহিলে হয় কিজানি তাইৰ শ্বুটিং আছে বোলে সেইটো কাৰণে তাই আহিব নোৱাৰে মই বহুত আশা কৰিছিলোঁ আহিব বুলি আহিলে ভালো লাগিল হয় মোকতো চিনি পায়ে চাগে মই ছায়াৰ লগত ভিডিঅ' কৰিছিলোঁ শাহু বোৱাৰীত মাকনিৰ ৰূপত হৈছিলোঁ আৰু শেষৰ খাইটিত ৰহেদয় আৰু চিকিমিকিৰ মাক চিনি পাইছে চাগে মই ছায়াৰ লগত ভিডিঅ' কেইবাটা কৰিছোঁ এতিয়া কৰা নাই বহুত দিন হ'ল ছায়া আহিলে ভাল লাগিলে হয় মিছ কৰিছোঁ আৰু বহুত ওলালোঁ এতিয়া মাহঁতৰ তাত যাওঁ আৰু এইটো চাওক গিফ্ট এটা পালোঁ সৰু গিফ্ট মায়ে দিছে কুৰ্তি এটা এতিয়া যাওঁ মাহঁতৰ তাত ব'লা জ্যোতিষমান মোবাইলটো লোৱা আকৌ হ'ব আকৌ ট্ৰেইনখন দেখাব লাগে মোবাইলটো লোৱা আহা ব'লা দেখা আমি ঘৰ আহি পালোঁ ধনমণি কৰিছা আমাৰ পানী নাখায় পানীৰ কষ্ট দেই পানী খৰচ নকৰি পানী কিনি খাব লাগে আইলি লাইট হ'ল না ফিটিং দিদি আমাৰ সংকট দেখি খালে দিদি কিয় খোৱা ঘৰৰ ভাল নহয় খোৱা এই বনোৱা বিৰাট দিয়া আছে 205 কি মা হয় নেকি তুমি ভয় খাইছা না নাই হয় নেকি
আৰু এইটো বোলে হয় নেকি সঁচাকে কৈছো মই ও মা ভয় লাগেচোন মোৰ বিষ্টা পৰি যাবা পিছল খাই হাল্লা নকৰবা পুঠি পৰি আছে না ক'ত ঘৰৰ পৰা আহিলোঁ এতিয়া চাদৰ মেখেলা পিন্ধিম পুঠি পঢ়ি আছে মানে কুৰ্তা পিন্ধি থাকিলে বেয়া দেখি সেইকাৰণে এতিয়া চাদৰ মেখেলা পিন্ধি আকৌ যাম কেক চেক কটা হৈ গ'ল দেখুওৱা নহ'ল কিন্তু এই চলি পলিৰ উৎপাততে দেখুওৱা নহ'ল চাই থাকক এনেই চিম্পুল এযোৰকে পিন্ধি ল'লোঁ এনে ঘৰতে পূজা মানুহ বেছিও নাই বগা সেইবাবে এযোৰ পিন্ধি ল'লোঁ আৰু জ্যোতিষমানে ইফালে হাল্লা কৰি আছে সেইবাবে মই চাউণ্ডটো মুট কৰি দিলোঁ সি নাচি আছে ৰ'ব দেখাওঁ সি খালি কৈ আছে দেখাব লাগে বোলে ৰ'ব দেখাই আছোঁ সি নাচি আছে চাওক ৰামচন্দ্ৰ আহিছে গানটোত নাচি আছে সি ইমান উৎপাত কৰি থাকে ভিডিঅ' কৰিলে খালি আহি কেনে আগত গান গাই থাকিব নাচি থাকিব একো মানে মোক ভালকৈ ভিডিঅ' কৰিব নিদিয়ে হেল্ল' গাইজ ক'বই চাওক নাচি আছে এনেকৈ ৰামচন্দ্ৰ আহিছে গাই গাই গুড মৰ্ণিং এভৰিৱান কালি আৰু ভিডিঅ'টো কৰা নহ'ল ৰাতি হৈ গ'ল বহুত 12-1মান বাজিলে সেইকাৰণে ভিডিঅ'টো কৰা নহ'ল এতিয়া উঠিলোঁ কাম চাম হ'ল গা পা ধুলোঁ এতিয়া গিফ্ট কেইটামান দেখাওঁ দেই সৰু এইটো এটা আৰু কুৰ্তি চুৰ্তি উঠিছে এইবিলাক বাৰু নেদেখুৱাওঁ এনেই সৰুকৈ পাতিছিলোঁ সৰুকৈ আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্টত জনাব আৰু আজিলৈ ইমানতে সামৰিছোঁ বাই বাই